এয়া নাটক অম্পিম সংকটধ্বনি বাজি উঠিছে। নাস্তা লওক। মই কিন্তু তোৰ এই কথাষাৰ বিৰাট ভাল পালো দেই কোনটো তই যে কলি যে এই ভাগৰ ব্ৰেণ্ডতকে তই পাৰ্টনাৰটোক বেছি গুৰুত্ব দিয়। আৰে সেইকাৰণেতো আপোনাৰ লগত পঢ়িছো নিজৰ বুলি। হাত মিলা বহুত ভাল পাওঁ দেই ল'ৰা। থেংক ইউ থেংক ইউ। মই পাগল তোৰ কাৰণে বহুত ভাল পাওঁ। আজি তোৰ পেট বেয়া নেকি? মোৰহে বেয়া চা। কি হৈছে? কালি ৰাতি মছলা খালো বাঢ়ি লৈ ফুটি আছে। বাৰু শুকান হিলৈ ফুটক, ইয়াত খালি পনীয়া হিলৈ নেৰিবি। সেইদিনাখন যে মই বোৱাৰী এভাগ যে লৈ আহিছিলো। কোনদিনা? যোৱা বছৰ যে কেইদিনমান আগত যে ধুনীয়াকে বোৱাৰী এজনী মোৰ মনত নাই দেখোন। বাইকত যে মই লৈ আহিছিলো। আহা বস্তুটো খাওক না হে। দে পানী অকণ ভাল আছেতো বস্তু। চাকনা আছে দেই। মই সেই কৰোণা হোৱাৰ পৰা আজি খাইছো বহুত দিনৰ মই এনে বাদ দিয়া নিচিনা এইটো। হেৰি নহয় এই লিভাৰ পৰ্ট অকণ ভাজি দিওঁ নেকি? কিন্তু এইটোৰ লগত চা সিদিনা যে বোৱাৰীজনী আপুনি লৈ আহিছে ৰচোন দেই কথাটো শুন। মই যে বোৱাৰী গৰাকী যে লৈ আহিছিলো তোক যে টাৰ্ণিংটোত লগ পাইছিলো মনত পৰিছে নে? পাহৰিছো অকণ। তই যে মোলে চালি সেই লিভাৰ পৰ্টখন পটককৈ লৈ আহো নেকি বাৰু? নাই নাই ই বনাই দিব। হ'ব তই মোক মাতিছিলি মই নেমাতিলো। গ'ল ঘৰত শুনিবি মই আইনাখন লৈ বোলো ক্ৰীম অকণমান ঘাওঁ চানবাৰ্ণ হৈছে মোৰ। মণিয়ে ঘপকে মোক কৈছে পানী দিলি নে ইয়াত? পানী অকণমান লৈ লওক। মণিয়ে ঘপকে মোক কৈছে পনীয়া নকৰিবি বোলে আপুনি আজিকালি দেখোন বগা হবলৈ মন কৰা হ'ল। মই বোলো সেই টাৰ্ণিংটোৱে এই টাৰ্ণিংটো নহয়তো চাবি দেই হয়নে বাৰু কথাটো? আচ্ছা ইয়াক লৈ পটককৈ মই লিভাৰ পটটো বনাই নো তাৰপিছত কথা পাতি থাকিম। সেইটো আধা কোৱা কৰিলে নাটক বুজি নাপাম। তই বচোন তই মানে সি ঠিকেই কৈছে। তই ঠিকেই কৈছ। এই যে টাৰ্ণিংটোত তই মোক দেখিলি মোৰ সংসাৰখনত কিয় পাক এটা আনি দিলি? এতিয়া মণিয়ে মোক সন্দেহ কৰে তই গম পাৱ? কিহৰ কাৰণে মণিয়ে মোক সন্দেহ কৰিবলৈ? এখনি মোৰ ফোন এটা আহিছে। তাৰ নাই নাই কিবা উপন্যাস এখন পঢ়ি আছিলো এতিয়া ভিডিঅ' কল। পিছত কৰিম দিয়া পিছত কৰিম। শেষ কৰি লওঁ বিষয়টো। ঠিক আছে দিয়া 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 বাই বাই। কাহিনীটোত সংসাৰখন শেষ হৈ গৈছে নে মনিবৰ লগত? মই মই তোক বহুত ভাল পাওঁ ল'ৰা। কিন্তু মণিয়ে যে মোক সন্দেহ কৰিছে মই আঘাত পাইছো। কিন্তু মই ধৰি দিম কিন্তু আজি তোক মই তোক ধৰি দিম এতিয়া। মই তোক আজি আন্তৰিকতাই কোবাম। কেকেটা আজি এইটো খাই থকা অৱস্থা আপুনি কি কৰিবলৈ ওলাইছে? নাই মই আজি আহিছিলো তোৰ লগত কাজিয়া কৰিম বুলি। আহা বহকচোন আপুনি। এইবিলাক মই তোক ভাল পাওঁ কিন্তু মই কৈছো ভৱিষ্যতে শপত খাই থকা কাম নকৰো। কাহিনী মাজৰে নে বহক না। মোৰ নিচা বুলি নাভাবিবি। মোৰ ঘৰলে যা চাহ খা ভাত খা মোক ক'ব লগা কিন্তু মণিয়ে মোক কিয় সন্দেহ কৰিলে মই তোক বেয়া পাই গলো। মই কৈ দিলো মোক এপেক মৰে কিন্তু মোক হিলাব কৈ দিলো। এই লিভাৰ পট বনা বহুত গমা কমি তোক ইমান মৰম কৰা পাছতো তই কথা লগে কিয় মোৰ সংসাৰখন ভাঙিলি? কেকেটা আৰু আছে দেই বস্তু লাগিলে খাব পাৰিব। নহয় সেইদিনাখন নিজে নিজে ওলাই গৈছে। মই আচলতে মণিব কোৱা নাই। মণিব পাক পাই ধৰিছে কাৰণে কথা নহয় মণিৰ পাক আছে। মণিৰ এই পাকৰ গাঁঠি খুলি খুলি মই সংসাৰ চলাই আছো। কিন্তু মই বিচাৰো তই মোৰ আৰু মণিৰ পাকত আৰু আহি যাবি লিভাৰ পট। মোক কথা লগা